হল এনেকে চাই আছে যে মুলে নহয় মানুহজনী অকমান বেলেগ বেলেগ লাগিছে কাপোৰ কানিবোৰ কিবা হৌলা চালি নিচিনাকে পিন্ধি আছা যে তুমি হাইখন কি কৰিলা ইমান ছুটি ফ্ৰকটো পিন্ধিব লাগে নেকি কি হল মই ফ্ৰকটো পিন্ধিলো বিয়াৰ আগতে মই তোমাক লগ কৰিবলৈ এইবোৰ পিন্ধিয়ে গৈছিলো তেতিয়াতো কোৱা নাছিলা নিপিন্ধিবা বুলি ঘৰতে আছো কিবা বিয়া আগৰ কথাটো বেলেগ আছিলে এতিয়া তুমি বই মানুহ গম পাইছা নে নাই আমাৰ মায়ে দেখিলে কি বুলি ভাবিব বাৰু এনেকে তুমি হেই নকলেও নাও ছুটি ছুটি ফ্ৰক পিন্ধি পেলাই হেই বহি আছা মই কিন্তু কথাটো ভাল দেখা নাই দেই মোক বেছি শিক্ষা দিবলৈ নাহিবা মই এতিয়া ঘৰতে আছো তোমালোকৰ তাতহে মই বোৱাৰী ইয়াত মই ছোৱালী যি মন যায় তাকে পিন্ধিম তোমালোকৰ মায়ে কি কয় চাওঁচোন বাৰু ৰবা আইও এজনী কাগজ ছোৱালী বৰ ধুনীয়াজনী লাগিছে দেখোন আহিলে আৰু বুঢ়ীজনী ঐ মা চকু জুই ক'ৰবাত খুলি থৈ আহিলি নেকি চিনি পোৱা নাই বয়াৰক বাবুলিহে এজনী আইও হৈ এজনী বাবুলিয়ে নে কি পিন্ধিছ এখন টপিনা উলিয়াই উলিয়াই কি পিন্ধিলো নো ফ্ৰকটোহে পিন্ধিছো কিবা তাতে ইমান চক খাবলৈ কি হ'ল শাহুৱেৰ আগততো লাজ লগা নাই নে কেনেকাবোৰ যে পিন্ধিছ তই বোৱাৰী ছোৱালী হয় গম পাৱ নে নাপাৱ তই এনেকে গাভৰু ৰকম ষ্টাইল মাৰি থাকিলে নহ'ব নহয় আমাৰ গাঁৱত গম পালে যে আমাৰ নাককান কটা যাব আৰু দেই বুলিবা হেৰি বাবুলা বেজৰ বোৱাৰীকে চুটি চুটি কাপোৰহে পিন্ধি থাকে ঘৰলৈ গ'লে এনেকে নহ'ব নহয় মান সন্মান নাশ কৰি দিয়া এটা আমাৰ হ'ব দিয়ক ইমানো চুটি মই পিন্ধা নাই মাইক্ৰমিনিকেইটা মই পিন্ধাই নাই সেইবোৰতো বাদেই দিছো আঁঠুলৈকেতো আছেই ন ইমানো আৰু পাগলৰ নিচিনা কেলে ৰিয়েক্ট কৰিছে ঐ বাবলি মাৰ লগত তেনেকে মুখে মুখে উত্তৰ দিছা যে তোমাৰ শাহুৱে হয় গম পাইছা নে নাই তুমি অকমান কথা ভাবি চিন্তি কবা মোৰ মুখৰ আগতে তুমি মোক পাগল বুলি ক'বলৈ আহিছা তেনেকে নচলিব দেই কি হ'ল গোবৰ্ধন তুমি মোক যে আজিকালি বাবলি বিউটিফুল বুলি নোকোৱা হ'লা মোৰ কি বিউটি নাইকিয়া হৈ গ'ল নেকি হা নহয় মানে বাবলি বিউটিফুল মই তোমাক কথাটোহে কৈছো মাজনী ঘৰত ইমান দুখে কোলাই পাইছে নধা অৱস্থা মোৰ লগতে আহিছে অকমান সুখ পাম বুলি ইয়াত তুমি একা মুখে মুখে উত্তৰ কেলে দিছা তোমাক মায়ে ভালত বুলিহে কৈছে তুমি এনেকে চুটি চুটি কাপোৰ পিন্ধিলে ভাল নাই দেখি নহয় এতিয়া ওচৰৰ মানুহে ক'ব কিবা কিবি সেইকাৰণেহে কৈছে কিবা হোৱাট এভাৰ যাওঁ মই শুওঁগে বহুত টোপনি আহিছে তোমাৰ মা আৰু তুমি দুইটা একে পানী মাছ কৃষ্ণ কৃষ্ণ এই বাবুলিজনী মুখখন কম চুকানে আমাৰ তাত থাকোঁতে এখন নিমাতি কইনা এতিয়াহে তাৰ আচল ৰূপটো দেখা পাইছো এই গোবৰ্ধন কেনেকুৱা ছোৱালী বিয়া পাতিলি এজনী এনেকুৱাজনী মই ফিকে দিলো নানিলোহেঁতেন দেই তই বুলি মহামূৰ্খ জধা মূৰ্খ ঐ মা বকি নাথাক দেই আজি মোৰ এই ভৰিটো প্লাষ্টাৰ কৰিবলৈ নিম বুলি কৈছিলে নহয় চাচু বুঢ়ীয়ে তই কথাটো মনত পেলাই দেখি যা এনেকে মই কিমান দিন থাকিব এনেকুৱা লেঙীয়া লেঙীয়া হৈ পেলাই আৰু তই মোক নকলো হ'ব মহামূৰ্খ বুলি মই মানি লৈছো মই জধা মূৰ্খ মোক এটা দুখ হ'ল মই বেলেগ এজনী ছোৱালী বিয়া পতাই ভাল আছিলে উপায়টো নাই এতিয়া দৰকাৰ হ'লে এই গাধকো বাপ বনানা পৰ্তাহে সেইকাৰণে এতিয়া হ'ব আৰু বাদ দে বুদ্ধি চুদ্ধি কৰি আমি পকী ঘৰটো বনাই লওঁ আগত ৰ তাৰপিছত দেখা যাব কি কৰা যায় জানো পাই কি কৰ সাপো নমৰিলে বোলে লাঠিও ভাগি থাকিলে তেতিয়াহে জমিব অ বিয়ৈ কেনিবা যায় নি নাই নেযাওঁ হেৰি বোলো আপুনিয়ে যাওক নহ'লে গোবৰ্ধনৰ লগত আমাৰ বাবলুৱে গাড়ীখন উলিয়াইছে হস্পিটেলত গৈ পেলাই প্লাষ্টাৰটো কৰি আহকগৈ ভন যাবলৈ মানে এই ভন বোলে মহিলা সমিতি কিবা এই গুগল মিটত বোলে কিবা ভিডিঅ' কৰি মিটিং হ'ব বোলে অনলাইন মিটিং কিনো যুগ আহিলে এখন অনলাইন মিটিং হ'ব হেনো ময়ো যাবলৈ মানে কি হ'ল এগালমান মানুহ গ'লে সোমাবলৈ নিদিব নহয় হস্পিটেলত আপুনিয়ে চাই আহকগৈ এপাক আমাৰ হস্পিটেলখন বোলো নে কি কয় বিয়ৈ এই হস্পিটেল তেনেকে গৈয়ে পোৱা নাই নহয় মই চাই আহোঁগে এপাক কেনেক মানুহ আমাৰ এজনী আৰু কিবা কিবি বেমাৰ চেমাৰ হ'লে মানে দৰৱ চৰৱ দিয়ে জাৰি দিয়ে আৰু সেইকাৰণে ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হোৱাই নাই আজিলৈকে আইও ঈশ্বৰ ইমান সুন্দৰ দেই হস্পিটেল মই আজিহে দেখিছো আৰু দেই ইয়াত এখন পকাখনত ফু মাৰি ভাত খাব পাৰ ঐ গোবৰ্ধন তই বহি থকা বিচনাখনৰ চকা দুটা আছে চলে নেকি এখন গাড়ী নিচিনা হ'বলা বৰ ধুনীয়া দেই বৰ ধুনীয়া হস্পিটেল সঁচাকে পিছে বেজ ক'ত ঐ মা হস্পিটেলত বেজ কৈ নাথাক দেই হস্পিটেলত
থাকো আমাৰ ঘৰত ক'ত মই ডাক্তৰ হস্পিটেলৰ কথা ওলাই বেজৰ কথাহে ওলাই আৰু বাপেৰে বেজ নহয় কি কিবা এইবাৰ ঘৰলৈ গৈ বাপেৰক ক'বগৈহে লাগিব বোলো হস্পিটেললৈ এপাক কৈ চাবাচোন কি সুন্দৰ অ' গেটগেটি বোমা অকণমান মনে মনে থাকো হো অ' মাই গড এজন পেচেণ্টৰ লগত ইমানখিনি গাৰ্জেন কিয় বাইদেউ আপুনি মাস্ক কিয় পিন্ধা নাই গম পোৱা নাই নেকি কৰোণা ভাইৰাছৰ কথা মাস্ক পিন্ধক এই ডাক্তৰ চাহেব মাস্ক নে কি সেইখন লগালে উশাহ চুশাহ বন্ধ হৈ যায় মোৰ সেইখন লগালেহে মৰি থাকিম মা গম পালে আৰু সেই বুলিও লগাই আহিছিলোঁ আৰু হস্পিটেল যাওঁ বুলি এফালে চিকি থাকিলে আকৌ এতিয়া এখন কাণত পিন্ধিলেহে হ'ব দলি মাৰি পেলাই থৈ আহিলোঁ ৰাস্তাতে আপুনি এনেকৈ ক'লেই নহ'ব নহয় আগফালৰ চেম্বাৰটোলৈ যাওক তাতে আপোনাক মাস্ক দি দিব ফ্ৰীতে যাওক পিন্ধি আহক যাওক চিষ্টাৰ য়েছ ছাৰ চিষ্টাৰ আপুনি এই মহিলাগৰাকীক বাহিৰলৈ পঠিয়াই দিয়ক তেখেতে মাস্ক পিন্ধা নাই আৰু এখেতৰ মভিড টেষ্ট কৰা হ'লনে নাই ছাৰ এখেতৰ মভিড টেষ্ট কৰা হ'ল ৰেপিড টেষ্ট কৰা হৈছিলে এখেতৰ নিগেটিভ আহিছে কোনো চিন্তাৰ কথা নাই এখেতৰ মৰণা নাই কি হ'লে ইমানকে কি পাতি আছে সোনকালে প্লাষ্টাৰটো কৰি দিয়ক ঘৰলৈ যামগৈ আৰু বাইদেউ আৰু দাদা আপোনালোক দুজন অলপ বাহিৰলৈ ওলাই দিয়ক অ' গেটগেটি বোমা ব'লক বাহিৰলৈ যাওঁ ৰচোন মই বোলো প্লাষ্টাৰ কেনেকৈ কৰে চাই লওঁ গৈ পেলাই সিহঁতৰ বাপেকক কৈ দিলে মানে গাঁৱতে এই প্লাষ্টাৰ কৰি কৰিয়ে ধন ঘটিব পাৰিলেহেঁতেন গম পাইছেনে নাচ বাইদেউ আমাৰ এই সিহঁতৰ বাপেকক বেজ নহয় চব কৰিব পাৰে আৰু জৰা ফুকা তেল জৰা চব কৰে আৰু খালি যেনিবা প্লাষ্টাৰটো কৰিব নাজানে বুলিহে আৰু ভৰি ভাগিলে যেনিবা মানুহে কিছুমানে সেই হস্পিটেললৈ আহে এক্সকিউজ মি মই বাহিৰলৈ গৈছোঁ দেই ঐ মই গৈছো ঐ মা নেযাবি বোলো ভয় লাগে মোৰ ৰখি থাক না বেজি দিব নেকি ঠিক নাই ইমান ডাঙৰ ল'ৰা বেজিলে ভয় খায় নেকি একো নহয় বাইদেউ আপুনি বাহিৰলৈ যাওক মা গুচি গলি তই অ' গেটগেটি বোমা অকণমান ভালকৈ বহিব নোৱাৰে নেকি হস্পিটেলত আছোঁ আমি গম পায় নাই এনেকৈ যে একদম ঠেং ভৰি উঠাই বহিছে পাই ভৰিকেইটা বিষাইছে হে অথন পাথিও হৈ থিয় হয় বহিছো অকণমান ভৰিকেইটা থাকি হ'বনো গোটেই মানুহবোৰে আমালৈকে চাই আছে কেনেকৈ বহিছে বাৰু আপুনি অকণমান ভালকৈ বহক মই একো বেয়াকৈ বহা নাই তই ভালকৈ বহ এই বৰ কথা কোৱাতকৈ নোকোৱাই ভাল দেই মা আইও শুন থিয় হ'ব পৰা হৈ গলি দেখোন তই প্লাষ্টাৰ কৰি মা ইমান দিনৰ মূৰত থিয় হৈছো মাথাটো কিবা সেই ঘূৰণি খাই গৈছেগে ন ভিনি হৈ গ'ল নহয় যাব পাৰোঁ এতিয়া হৈ গ'ল খালি ঘৰলৈ যাব পৰা হ'লো আৰু এতিয়া প্লাষ্টাৰ কৰিলে তোক বৰ ধুনীয়াটো লাগিছে আকৌ পেং এডালো দিলে হ'বলা খোজকাঢ়িবলৈ ভালে হ'ল দে এতিয়া তোক ডাঙৰ মেলা কৰি নাথাকিলেও হ'ব আৰু নিজে চুচৰি বাপে ঘূৰি ফুৰিব পাৰিবি হাই বন্ধুসকল ভালে আপোনালোকৰ আজি ল'ৰাটোক প্লাষ্টাৰটো কৰালোহি মই বোলো শিকি লওঁচোন গোবৰ্ধনৰ বাপেকক ক'লোগেহেঁতেন কেনেকৈ নকৰে 2 পইচা ইনকাম কৰিব পাৰিলেহেঁতেন নাই নিদিলে নহয় নাচজনী খেদি পঠিয়ালে বাই গুচি আহিলোঁ আৰু ভয়তে গালি খাওঁ বুলি হ'লেও আকৌ মনটো ভাল লাগিছে ইয়াৰ প্লাষ্টাৰটো যে হ'ল সেই তাহানি বিহু সময়তে ভগা নহয় জানো আকৌ কপৌ ফুল ছিঙিবলৈ যাওঁতে গছৰ ওচৰতে আপোনালোকে চাইছিলে নিশ্চয় খণ্ডটো অৱশ্যে আজি আমাৰ খণ্ডটো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব দেই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই থ'ব চাইডত থকা তেতিয়াহে আগন্তুক খণ্ডবোৰ লগালগ পাব এতিয়া আহিছোঁ বাৰু দিয়ক